friends, welcome back to my channel. মই Runjun শৰ্মা মোৰ YouTube চেনেলত আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু আমিও ভালে আছো। মুখত কিন্তু মাস্ক লগাই থকাৰ কাৰণে বেয়া কিন্তু নাপাব কিয় আমি আছো এতিয়া হস্পিটেলত। কিয় বা আছো আৰু কিহৰ কাৰণে আছো বলক ভিডিওটো আৰম্ভ কৰো। মই আপোনালোকক আগতে এটা ভিডিওত জনাইছিলো মোৰ বহুত দিন ধৰি কোভিড টেষ্ট হোৱা নাছিলে সেইকাৰণে মোৰ মোবাইলৰ এপৰ গ্ৰীণ পাছ অহা নাই বুলি সেইকাৰণে আমি ইয়াত কোভিড টেষ্ট কৰিবৰ কাৰণে আহিছো কিয় মই কতো যাব পৰা নাই কোনো জায়গাতে কোনো মলতে কোনো জায়গাতে মই ভিজিট কৰিবৰ কাৰণে মোৰ এলাউ নাই কিয় মোৰ মোবাইলত গ্ৰীণ পাছ অহা নাই সেইকাৰণে আহিছো যেহেতু কিন্তু এতিয়া ভয়ও লাগি আছে কিবা হয় যদি পজিটিভ ওলাই যায় কি কৰিম ঘৰৰ পৰা ইমান দূৰত আছো চাওচোন কিবা হয় Done. সোৱাব দিয়া হৈ গল অলপ ভয় লাগি আছে কিবা হয় একো সিম্পটমছটো নাই বাৰু তথাপিও এতিয়া ৰিপৰ্ট আহিলেহে গম পাম কিবা হয় হস্পিটেলৰ পৰা ওলাই আহি থাকোতে দেখা পালো বাটতে ইণ্ডিয়ান মিঠাইৰ দোকান ভাবিলো সোমাই যাও আৰু চাওচোন কি আছে মিঠাই আমি খাম এতিয়া জিলেবি বহুত বছৰৰ মূৰত জিলেবি খাই আছো ওয়াও ভাল লাগি গল খাই আৰু নিকে খাই বলে মিষ্টি ফাইনালি মোৰ মোবাইলত গ্ৰীণ পাছ আহি গল মানে ৰিপৰ্ট আহি গল নেগেটিভ এতিয়া আমি ক'ত যাও কি কৰো নেক্সট ভিডিওত আপোনালোকক দেখুৱাম তেতিয়ালৈকে বাই বাই টেক কেয়াৰ আৰু ধন্যবাদ